আমি গাড়ীত বেলেগ গান শুনি গৈ আছিলোঁ কাৰণে মই এনেকুৱা ভইচ ৰেকৰ্ডিং দিব লগা হৈছে, কাৰণ নহ'লে মোৰ ভিডিঅ'বিলাক কপিৰাইট লাগি যায়। ইয়াৰ পৰিৱেশটো চাওকচোন, দুফালে বাগান, কি ধুনীয়া পৰিৱেশ এটা। এই মন্দিৰটো 1999 চনৰ 31 জানুৱাৰী তাৰিখে স্থাপন হৈছিলে। আৰু এই মন্দিৰটো ৰাঙাপাৰাৰ দক্ষিণ প্ৰান্তৰ ফালে পৰে। হেল্ল' ফ্ৰেণ্ড, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মই আজি এটা নতুন জেগাত আহিছোঁ, তেজপুৰৰে। ভাবিছোঁ আপোনালোককো দেখাওঁ কি হয়, ক'ত আহিছোঁ। এইটো ৰাঙাপাৰা বুদ্ধিষ্ট টেম্পল হয়। আপোনালোকে গেটৰ ভিতৰত সোমাই যোনফালে চাই সেইফালে আপোনালোকে ফুলেই দেখিব। আৰু জেগাখিনি ইমান ধুনীয়াকৈ ৰাখিছে, ইমান চাফা, সঁচাই দেই, বহুত ভাল লাগিলে আজি। আপোনালোকে যে দেখিছে এই মূৰ্তি কেইজন, তলৰ কেইজন হ'ল আপোনাৰ বুদ্ধ আৰু ওপৰৰ কেইজন হ'ল তেওঁলোকৰে ধাৰ্মিক গুৰু। লাষ্টলৈকে ভিডিঅ' কেইটা চাব, মই দেখাব চেষ্টা কৰিম যিমানখিনি পাৰোঁ। ইয়াত ইমান এটা বিশেষ একো নাই। আমি আহিলোঁ, বুদ্ধিষ্টৰ বহুত ধৰণৰ ফটো আছে কিছুমান, সেইবিলাক চালোঁ। আৰু ইয়াৰ পৰিৱেশটো কিন্তু বহুত বেছি ধুনীয়া, একদম ঠাণ্ডা, হুলস্থুল নাই। আৰু ইয়াত মানে এনি টাইম কিবা মন্ত্ৰ হেৰি কৰি থাকে, আপোনাৰ কি কয় এইটো, মনটো জাপ কৰি থাকে। তো আহিব আপোনালোকেও, মোৰ বহুত বেছি ভাল লাগিলে, আপোনালোকেও নিশ্চয় ভালেই পাব। আৰু ইয়াতে ইমান ধুনীয়া ধুনীয়া ফুল কিছুমান আছে নহয়, চাৰিওফালেকে ফুলেই ফুল কৰি থৈ দিছে। চাওক পৰিৱেশটো ইমান বেছি ধুনীয়া। হৈ গ'ল, এতিয়া আমি ঘৰ যাব ওলাইছোঁ। তো আপোনালোকেও আহিব ইয়াতে। ৰাতিপুৱাই সোনকালে উঠি মই ভাবিছিলোঁ কিবা অকণ বনাই লৈ যাওঁ, যিহেতু আমি তাত যাওঁতে ৰাস্তাতে বাগানবিলাক পাম, তাৰ মাজতে গাড়ীখন ৰখা অলপ কিবা খাই ল'ম।
সেইকাৰণে ৰাতিপুৱাই মই সোনকালে উঠি ৰুটি মেগী ঘুগনি ডিম এইবিলাক বনাই লৈ গৈছিলোঁ। আকৌ আমি মন্দিৰটো চাই আহি ৰাস্তাতে আমি এইবিলাক বস্তু খালোঁ। ভালো লাগে দিয়কচোন এনেকৈ বাগানৰ মাজত ধুনীয়া ধুনীয়া গান শুনি ভাল ভাল খানা খাই কিনে এনজয় কৰিবৰ কাৰণে। সেইকাৰণে ময়ো এনজয় এটা কৰি দিলোঁ আৰু। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।